মৰ্নিং ল'ৰাহঁত তহঁতৰ সকলোৰে ভালনে ভালদৰে পঢ়া শুনা কৰিছনে গুড মৰ্নিং স্যার গুড মর্নিং ও স্যার আমার একেবারে বিন্দাস জীবন লকডাউনত ঘৰতে থাকিব লাগে খাব লাগে মন গলে দুপাৰা পাত মেলো মন নগলে নেমেলো গেম খেলো সেয়াই আমাৰ জীৱন ল'ৰাহঁত মানে তহঁতে মই ক্লাছ কৰাৰ পৰা বেয়াহে পাওঁ সেইটো কথা নহ'লেনো তহঁতে বিন্দাস জীৱন বুলি কওঁনে লকডাউনত ঘৰতে থাকি তহঁতে মানে ভাল পাওঁ তহঁতে মানে মই ক্লাছ কৰাৰ পৰা বেয়া পাইছ সেইটো কথা ৰচোন আমাৰ হেৰিয়াৰ পুতেক যেন এই হেৰি অহা নাই নেকি ও স্যার আপুনি যেন অকল হেৰি মাৰি থাকে আমিনো হেৰিটো কেনেকে চিনি পাম হেৰি মানে আমাৰ সেই যে ভজা খোৱা স্যার সেইদিনাখনি আমি আম চুৰ কৰিবলৈ যাওঁতে লগ পোৱা তেতিয়া যেন তাক লগেই পোৱা নাই খালে এইটো আম চুৰ কৰিবলৈ যোৱা কথা চব কৈ দিলে এইটো মানে আজি খালে আৰু কি কলি তহঁত মানে চুৰ তহঁত কিটা মানে কৈছো নহয় একদম মানে ৰামপা চুৰ তহঁতে লোকৰ বাৰী আম চুৰ কৰিবলৈ গৈছ তহঁতক আজি কি কৰিম ওলা স্যার আপুনি অলপ কলা নে কিহে মই কৈছিলো আম বিকিবলৈ যোৱাৰ কথা আপুনি আকৌ আম চুৰ কৰিবলৈ যোৱাৰ কথা ক'লেকে আপোনাৰ কামখন গৈছে যেনহে পাওঁ আৰু তই বোলা আম বিকা কথাহে কৈছিলি মোৰ আকৌ কাণখনো অকমান গধুৰ হৈছে বোলাই বয়স হৈছে যেন বয়স হলে তহঁতৰ এনেকুৱা হ'ব বুজিছনে ল'ৰাহঁত বেয়া নাপাবি দেই একদম বেয়া নাপাবি আকৌ দেই মই একদম শুদ্ধ মনে কৈছো বেয়া নাপাবি দেই ওই বন্ধু তুমি কিন্তু তামাম বচালা দেই তোমাৰ টেলেণ্টক কিন্তু মই সেলুট দিম দেই বাৰ সেলুট দিছো দেই বন্ধু তুমি হেবলা মোক আজিলৈকে চিনিয়ে পোৱা নাই মই কিন্তু বেলেগ সাত ঘাটত পাই গ'লে দেই চিনি ল'বা আকৌ দেই তোমাৰো বিপদ কেতিয়াবা তহঁতে পেলাই আজি পঢ়ি আহিছ দে তেন্তে আজি প্ৰশ্ন সুধো তেতিয়াহ'লে সময়নো কিয় নষ্ট কৰি থাকো বাৰু প্ৰথম প্ৰশ্নটোনো কাক সুধো হৰিয়ে কচোন বাৰু বেদৰ ওপৰত অকণমান চমু বৰ্ণনা বেদৰ বিষয়ে অকণমান চমুকৈ বৰ্ণনা দি দে আৰু ভালদৰে কবি দেই তই আকৌ সদায় একদম বাৰে বাংকৰ কথাই ক'বা ক'ৰ পৰা যেন আনি কহি মোৰ যেন একেবাৰে মাথা চাথা গৰম হৈ যায় ভালকে কবি পাৰিম বেদৰ বিষয়েহে আৰু কিনো ডাঙৰ কথা বিন্দাস পাৰিম কৈছো তেন্তে বেদৰ 4টা পুত্ৰ সন্তান ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অৰ্থবেদ আৰু বেদৰ এজনী কন্যা সন্তানো আছিল তাই নাম জ্যোৎস্না গৰু কি কলি আকৌ কি বেদৰ 4টা পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তান মূৰ্খ বেদৰ কোনো পুত্ৰ কন্যা সন্তান নাই বেদ গ্ৰন্থৰ কিবা সন্তান থাকিব পাৰে নাই মূৰ্খ বেদহে 4খন বুজিলি নে আৰু তই যেন এই জ্যোৎস্না নামৰ কন্যা সন্তান বেদৰ কথা কলি এই ক'ত পাইছিলি ক অতি সোনকালে ক বেদৰ এজনী কন্যা সন্তান আছে কালি মই নিজে চিনেমা চাইছো বেদৰ মেয়ে জ্যোৎস্না আপুনি নাই ক'লে হ'ব নেকি মই নিজে চাইছো আকৌ সেইখন চিনেমাহে এইবোৰৰ নাম যি টি হ'ব পাৰে এই ধৰ তোৰ নাম হৰি তই কোনটো এংগলৰ পৰা হৰি অৰ্থাৎ ভগৱান সেয়ে চিনেমাৰ নামো যিকোনো হ'ব পাৰে বাৰু বুজিলি নে এতিয়া হ'ব দে তই কি বুজ মই ভালদৰে জানো নহয় এইবাৰ হৰধনুৱে কম এজোপা গছত 50টা আম লাগি আছিল তাৰে যদি 25টা আম সৰে কেইটা আম থাকিব কি অংক কৰিলি কেনেকৈ পালি ক আমটোতো আমেই থাকিব ন মাটিত পৰিলে বুলি কি কঁঠাল হৈ যাব নেকি গতিকে 50টা আম আছিলে 50টা আমেই থাকিব মূৰ্খ মই তোক প্ৰশ্ন কৰিছো আৰু তই বেবেৰি বাং কথা কৈছ হ'ব যা আজি তহঁতৰ ক্লাছ নকৰো আৰু ঘৰা ঘৰি যাগে সজ্জা